কথাতে এটি সম্ভাৱনা কথাতে কয় মন বাগ Hello everyone, welcome back to my channel and মই ভূপালী দিহিদাৰ আৰু আজি আৰু এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ এণ্ড আজি ভিডিঅ'টো মই ঘৰত বনাম দেন ঘৰত কি ভিডিঅ' বনাব পাৰোঁ আজি ভিডিঅ'টো তো এইটো এটা ছাৰপ্ৰাইজ দেন কিহৰ ভিডিঅ' বনাম এতিয়া নকওঁ এইখিনিয়ে কৈ থৈছোঁ যে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক এণ্ড মই প্ৰত্যেক দিনৰ নিচিনাকৈ আজিও কৈছোঁ যে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড আপোনালোকৰ ছাপোৰ্ট লাগিব ছাপোৰ্টৰ অবিহনে মই ইমান দূৰ আগুৱাব নোৱাৰিম চ' মোক ছাপোৰ্ট কৰক গাইজ চ' আজি ভিডিঅ'টো মই এতিয়া নকওঁ কিহৰ ভিডিঅ' হ'বলৈ গৈ আছে দেন এইখিনি জানি লওক যে এই আজিৰ ভিডিঅ'টো অকণমান মানে বহুত মানে এটা কি ক'ম ধুনীয়া হ'বলৈ ওলাইছে ভাল হ'ব ওলাইছে চ' চাই থাকক মোৰ ভিডিঅ'টো অ'কে তো গাইছ ইয়াতে মই গেলামাল বস্তুখিনি মানে লৈছোঁ আৰু যিখিনি আমাৰ মানে ঘৰত এই তেল চেল এইবোৰ আটা চাটা কিবা কিবি লাগে সেইবোৰ লৈছোঁ আৰু চব্জি বজাৰ কৰিব যাম তো এয়া চব্জি বজাৰত আহিলোঁ ইয়াতে চব্জি তব্জি কিনিম এনেকৈ আলু পিঁয়াজ কিবা কিবি এইবোৰ লাগিব ঘৰত আৰু মায়ে কিবা কিবি এইবোৰ বস্তু আনিব দিছে চ' সেই বস্তুখিনি লৈ লওঁ এণ্ড লৈ এতিয়া যাম ঘৰলৈ যাই তাৰপিছত এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু এটা বস্তু দেখুৱাবলৈ আছে এই আমাৰ ইয়াতে মই আজি দেখুৱাই লৈছোঁ মানে অকণমান দেখুৱাইছোঁ দেন এটা ভিডিঅ' মই দেখুৱাম ভালকৈ আমাৰ গৌৰীপুৰত যে হাইৱে মানে ৰাস্তাখন যে বজাৰৰ এইফালে সেই হাইৱেখন এইখনে হয় তো এইখন দিয়ে আমাৰ মানে ঘৰ বজাৰ আৰু ঘৰ বেছি দূৰ নহয় সেই এনেকৈ গৈ আমাৰ বেছি দূৰ নহয় বজাৰ আমাৰ ঘৰ পায় এইটোৱে হৈছে চৰি এইটো মানে ৰাস্তাখন আৰু ইয়াতে এনেকৈ এইবোৰ মানে হোটেল চোটেল এইবোৰ আছে এনেকৈ ফাৰ্মাচী এনেকৈ আৰু চব আছে এইবোৰ চ' চাবলৈ পাৰিছে আৰু এইখন হৈছে এখন মানে বেংক এইটো হৈছে আমাৰ বেংক এইটো বেংক ইউকো বেংক আৰু এইটো হৈছে পেট্ৰল পাম্প এনেকুৱা এইখন মানে গৌৰীপুৰৰ পেট্ৰল পাম্প এই আৰু A few moments later গাইজটো এতিয়া গা পা ধুই ল'লোঁ দেন এতিয়া বজাৰৰ পৰা আহি গা চা ধুলোঁ তো এতিয়া মই চব্জিখিনি কাটিম চ' দেখাই আছোঁ চব্জি তেনেকুৱা মানে চব্জিটো ইমান নালাগেই ধৰক মানে বাটাৰ পনীৰ বনাবলৈ তো মানে আমাৰ মাহঁতে আইতাহঁতে ভাল পায় চ' ইয়াতে ধনিয়া পাতা জলকীয়া আলু আৰু টমাটো ইউজ কৰিম আৰু ইয়াতে বেছি টেঙা হ'ব নালাগে চ' টমেটোটো বহুত টেঙা তো এটাই লৈছোঁ আৰু দেন ইয়াতে পিঁয়াজ এইবোৰৰ মানে একো নাই কাৰণ এতিয়া শাওণ মাহ চলি আছে চ' মইতো শাওণ মাহত নিৰামিষ খাওঁ চ' এতিয়া নিৰামিষ খাওঁ তো পিঁয়াজ ৰচুনৰ নহৰু তাৰমানে সেইবোৰৰ মানে ইয়াতে ইউজ কৰিব নোৱাৰিম তো লেটছ ষ্টাৰ্টেড কাটি লওঁ তো গাইজ ফাইনেলি এতিয়া চব্জিখিনি কাটি কুটি ৰেডি কৰিলোঁ তো এতিয়া যাম পাকঘৰলৈ তাতে সেই মেইন কামটো ন তো তাতে যাই এতিয়া আৰু বস্তুখিনি ৰেডি কৰিবলৈ তো লেটছ ষ্টাৰ্টেড তো গাইজ এতিয়া ফাইনেলি পাকঘৰত এই পাকঘৰটো চাগে মই আৰু এটা ভিডিঅ'ত মই দেখুৱাইছিলোঁ আমাৰ পাকঘৰটো দেন এতিয়া পাকঘৰত তো এতিয়া বলক ষ্টাৰ্ট কৰোঁ তো মোৰ এইটো ভাইটি মোক আজি হেল্প কৰি দিব ভিডিঅ' বনোৱাত ৰান্ধাত দুটাতে হেল্প কৰি দিব তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম ৰঞ্জন দিহিদাৰ তো গাইজ এইবোৰ হৈছে বস্তু এইবোৰ চব ৰেডি কৰিলোঁ মই এণ্ড মোৰ মা বেছিভাগ মই কৰিছোঁ বাৰু তো এইবোৰ মছলা চব্জি পনীৰ বাটাৰ তেল আদাৰৱাইজ চব আছে এতিয়া কেৰাহী গৰম কৰিব দিছে ইয়াতে ভাত বহাই দিছে ভাতটো মা বনাই আছে এতিয়া মই পনীৰটো বনাম তো ষ্টাৰ্ট কৰিম আৰু অলপমান পেষ্ট কৰিবলগীয়া আছে এইটো মা পেষ্ট কৰি আনি আছে তো লেটছ ষ্টাৰ্ট তো গাইজ এতিয়া অকণমান তেল দিছোঁ ইয়াতে অকণমান তেল দি পিনে তেলটো এতিয়া অকণমান ফ্ৰাই হ'ব দিব লাগিব তেলটো অকণমান গৰম হ'ব দিব লাগিব ইয়াতে বাটাৰ ফ্ৰাই কৰিব অকণমান বাটাৰ ফ্ৰাই তো গাইজ
এতিয়া তেল গৰম হোৱাৰ পিছত ইয়াতে চব্জি এলাচি দি তাৰপিছত চব্জিখিনি দি তাৰপিছত ইয়াতে মানে হালধি নিমখ আৰু এই মৰিচৰ গুড়া অকণমান দি এনেকৈ অকণমান কমকৈ জুই দি অকণমান টাইম ইয়াত এনেকৈ ৰাখিব লাগিব অকণমান পানী দি এতিয়া অকণমান ঢাকনি দি ৰাখি দিছোঁ ইয়াতে অকণমান তেল দি ইয়াতে পনীৰটো ভাজি লৈছোঁ তো গাইছ এইবোৰ এতিয়া ভাজি লৈছোঁ এনেকৈ পনীৰখিনি এনেকৈ ভাজি লৈছোঁ আৰু ইয়াতে চব্জিখিনিও হৈ আহিছে আৰু ইয়াতে পনীৰখিনিও ভাজা হৈ আহিছে আৰু এতিয়া এই আৰু হৈ আছে আৰু মোৰ মায়ে এইবোৰ মানে পেষ্ট কৰি আনিলে পোস্ত আৰু আদা এইবোৰ পেষ্ট কৰি আনিলে আৰু এইবোৰ এতিয়া দিম টেষ্টি আৰু ইয়াতে এইবোৰ কাজু পেষ্ট আৰু ইয়াতে এইবোৰ দি দিম এনেকৈ এইবোৰ দি দিলোঁ ইয়াতে পেষ্টখিনি পেষ্টখিনি দিয়াৰ পিছত এনেকৈ লাৰি দি ল'ম তেতিয়া এনেকৈ লাৰি থাকিব লাগিব অকণমান টাইম ইয়াতে মই সেই আদা আৰু পোস্তৰ পেষ্টখিনি দিছোঁ ইয়াতে মই কাজু পেষ্টখিনি দিয়া নাই কাজুৰ পেষ্টখিনি পিছত দিম অকণমান পিছত পনীৰখিনি দি দিয়াৰ পিছত পেষ্টখিনি দি দিম এইখিনি হৈ লওক এইফালে পনীৰটো হৈ আহিছে তো গাইজ গ্ৰেভি এতিয়া হৈছে গ্ৰেভিটো কমপ্লিট এতিয়া আমি ইয়াতে পনীৰ দিম এই পনীৰবিলাক এনেকৈ দি লওঁ তো এনেকৈ দি লওঁ তো চাবই পাৰিছে অকণমান মানে হৈছে আৰু মই আগতে কৈছিলোঁ মই ইমান ৰান্ধিব নাজানো চ' আজি মই চেষ্টা কৰিছোঁ অকণমানকৈ যিহেতু স্কুল বন্ধ চ' এনেকৈ চেষ্টা কৰিছোঁ আৰু তো আৰু এটা বস্তু দিবলৈ আছে এই যে সেইটো কাজুৰ পেষ্ট হয় এই কাজুৰ পেষ্টটো দিম অকণমান পানী দিওঁ এনেকৈ পানী অকণমান লৈ দিম আৰু এতিয়া এইবোৰ মিক্স কৰি ল'ম তো গাইজ ইয়াতে মই কেইটামান কাজু এণ্ড কিচমিচ এড কৰিছোঁ তো এনেকৈ লাহে আপুনি এনেকুৱা হৈ আহিছে ধুনীয়া কালাৰ আহিছে তো গাইজ আজি বাটাৰ পনীৰ এয়া এনেকুৱাকৈ আজি বনালোঁ আৰু এইটো এনেকৈ মিক্সিং বলত এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ আৰু ইয়াতে ওপৰত ধনিয়া পাত আৰু এনেকৈ জলকীয়া লৈ এনেকৈ ডিজাইন কৰি দিছোঁ তো আজিৰ এইটোৱে আছিল আজি বাটাৰ পনীৰৰ ৰেচিপি অ'কে গাইজ ভাল পালে যদি প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব অ'কে গাইজ আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত আৰু নেক্সট ভিডিঅ'লৈ আৰু এদিন আহিম অ'কে আজিলৈ ইয়াতে বাই বাই